নমস্কাৰ আজি শ্বাহী পনীৰ বনাইছিলোঁ একেবাৰে ঘৰত খোৱা নিচিনাকৈ সেইটো বনাবলৈনো কি লাগে চাওক একেবাৰে হাই ফাই ৰেষ্টুৰেণ্ট ষ্টাইলত নহয় ঘৰত নৰ্মেল আমি যেনেকৈ খাওঁ সেইটো হিচাপত বনাবলৈ হ'লে কাজু কেইটামান ল'ব তাৰপিছত পিঁয়াজ ল'ব তেজপাত ল'ব দালচেনি ল'ব তাৰপিছত কেইটামান এইটো কি কয় আপোনাৰ ইলাইচি ল'ব কেৰাহী এখন লওক তাতে অকণমান মিঠাতেল মই মিঠাতেল ইউজ কৰিছোঁ কাৰণে ৰিফাইন ইউজ নকৰিব মিঠাতেল দি পেলাই এই বস্তুখিনি অকণমান ফ্ৰাই কৰি ল'ব যেতিয়া ফ্ৰাই হৈ যাব 1-2 মিনিট ফ্ৰাই কৰিলে হৈ গ'ল ফ্ৰাই কৰাৰ পিছত 1 কাপমান পানী দি পেলাই 5 মিনিটমান ঢাকি থৈ দিব মানে উতল এটা আহিবলৈ দিব সেই উতলটো আহিলে কি হ'ব তেজপাত আৰু দালচেনিৰ যিখিনি ফ্লেভাৰ আছে সেইখিনি তাত আহি যাব তাৰপিছত তেজপাতটো আৰু দালচেনিটো উলিয়াই থৈ দিব নেক্সট আপোনালোকে বাকীখিনি বস্তু গ্ৰাইণ্ড কৰি পেলাই এটা পেষ্ট বনাই ল'ব আৰু দুটা বস্তু লাগিব এটা হ'ল ক্ৰীম আৰু আনটো হ'ল দৈ ক্ৰীমটো অপশ্যনেল মানে দিবও পাৰে দিলে কিন্তু খুব ধুনীয়া এটা ফ্লেভাৰ আহে আৰু দৈটো ল'ব তাৰপিছত এতিয়া নেক্সট ষ্টেপটো হ'ল সেই কেৰাহীখন অকণমান ধুই পেলাই তাতে আকৌ অকণমান তেল দিব দিয়াৰ পিছত শুকান জলকীয়া তাৰপিছত গোটা জিৰা ফোৰণ দি পেলাই তাতে আৰু এটা পিঁয়াজ কাটি পেলাই অকণমান ফ্ৰাই কৰি ল'ব সেইখিনি বস্তু যেতিয়া ফ্ৰাই হৈ যাব তেতিয়া আপুনি সেই পেষ্টখিনি যিখিনি ৰেডি কৰিছিলে সেই পেষ্টটো দি দিব পেষ্টটো খুব ধুনীয়াকৈ ফ্ৰাই কৰক ছাইডে ছাইডে যেতিয়া তেল এৰিব আপুনি দেখিব তেতিয়া যিমানটো জোখত লাগে নিমখ অকণমান দিব দিয়াৰ পিছত দৈটো দিব আৰু ক্ৰীমটো দি দিব দৈ আৰু ক্ৰীম দিয়াৰ পিছত কিন্তু খুব লৰাই থাকিব লাগিব আদাৰৱাইজ দৈটো ফাটিও যাব পাৰে তাৰপিছত নিজে গম পাব যেতিয়া উতল আহিব তেতিয়া সেইটো মমেণ্টতে পনীৰখিনি ঢালি দিব আৰু কাচুৰি মেথিটো ইয়াতে দি দিব খুব ধুনীয়া এটা ফ্লেভাৰ আহে আৰু পনীৰটো আগতীয়াকৈ ফ্ৰাই নকৰিলেও কোনো কথা নাই তাৰপিছত আপোনালোকক কিমানটো মানে হেৰি লাগে মানে গ্ৰেভিটো মানে কিছুমানে পাতল ভাল পায় কিছুমানে অকণমান ডাঠ হ'লে ভাল পায় সেই হিচাপত মানে আপোনালোকে দৈ আৰু ক্ৰীমটো দিব আৰু যদি অকণমান দৈ বা ক্ৰীম কম থাকে তাতে আপোনালোকে গাখীৰো দি দিব পাৰে আৰু যোনটো শ্বাহী পনীৰ মছলা পায় সেইটো অকণমান যিমানটো আপোনালোকে পনীৰ লৈছে সেইটো হিচাপত মছলাটো দি দিব তাৰপিছত অকণমান উতল আহিবলৈ দিব কাৰণ পনীৰটো অকণমান হ'লেওতো সিজিব লাগিব গতিকে আৰু 5-10 মিনিটছমান কম জুইত মানে ল' টু মিডিয়াম ফ্লেমত অকণমান দেৰি উতল কেইটামান আহিবলৈ দিব তাৰপিছত আপুনি এবাৰ বনাই পেলাই খাই চাব খুব ভাল লাগে খাই এইটো নৰ্মেল ইয়াতে বহুত বেছি মছলাও নাই গতিকে খাই খুবেই ভাল লাগে আৰু এটা কথা ক'ব পাহৰিলোঁ যেতিয়া আপোনালোকে ফ্ৰাই কৰিব তাতে অকণমান নহৰু দিব পাৰে অকণমান আদাও দিব পাৰে তেতিয়া খুব ধুনীয়া এটা ফ্লেভাৰ আহে